এভৰিৱান ৱেলকাম টু মাই চেনেললৈ কি খবৰ আশা কৰোঁ আপোনালোকক সকলোৰে ভাল। আজি মই আহিছোঁ মোৰ এটা ফ্ৰেণ্ডৰ ঘৰত, মানে মোৰ আৰু এটা ফ্ৰেণ্ডৰ বিয়া খাব যাম। চ' আমি তাতে যাম মানে এই বুলি ভাবিলে এটা এনেই ব্লগ বনাই লওঁ। চ' সেইকাৰণে আমি এতিয়া এৰে পৰা ৰেডি হৈ পেলাই যাম একেলগে। তো মই সিহঁতৰ ঘৰতে ৰেডি হ'ম, ঘৰৰ পৰা ৰেডি হৈ অহা নাই, সিহঁতৰ ঘৰতে একেলগে ৰেডি হৈ পেলাই যাম মানে আমি। চ' মই এতিয়া ৰেডি হৈ লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰেডি হোৱা হৈ গ'ল, এইটো মই শাৰী পিন্ধিছোঁ আৰু তাইও এইটো পিন্ধিছে, তাইও পিন্ধা হৈছে। এইফালে যা, এতিয়া আমি যাব লাগে সোনকালে, বেছি দেৰি নকৰাকৈ। আগলৈ চাই থাকক। আছোঁ লগৰজনী আৰু তাইৰ ভাগিনীক আনিব গৈছে, তো ইয়াতে আমি ৰখি আছোঁ বহুত, এতিয়াও নাহে। এইখিনিত এতিয়া পিলপিলিত উঠিলোঁ, পিলপিলি দি যাই থাকোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। এবার যদি নহওক বাহিৰত আমি আহি পালোঁ। এতিয়া ফ্ৰেণ্ডটোক ফোন কৰি আছোঁ, মানে আমি চিনিও নাপাওঁ ঘৰটো, কিয় আহিলোঁ আৰু পালোঁ। সি আহি আছে আমাক আগবাঢ়ি ল'ব। ফ্ৰেণ্ডটো হ'ল এইটো, আৰু এইটো ৱাইফটো। বেছি ভালকৈ দেখুওৱা নহ'ল। এতিয়া আমি তাতে বহিব গৈ আছিলোঁ। আমাৰ দাদা এটা আহিব লগা আছিল, সেইকাৰণে আমাক অলপ ৱেইট কৰিব দিছিল। চ' আমি ইয়াতে বহিলোঁ। আমি এতিয়া ভাত খাব আহিলোঁ, খাই দাই ঘৰত গুচি যাম সোনকালে। বেছি আৰু বহুত ভোকো লাগছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই।